আজি আমি লাইভ ভিডিঅ' কল কৰোঁ, জুম মিটিঙত লাইভ মিটিং এটেণ্ড কৰোঁ, বাট ৱৰ্ল্ডৰ ফাৰ্ষ্ট ৱেব কেমটো এইটো চাবৰ কাৰণে বনোৱা হৈছিল যে কফি একাপ ৰেডি হৈছে নে হোৱা নাই। 1991 ইউনিভাৰ্চিটি অফ কেম্ব্ৰিজত টৰ্জন ৰুমত এটা কম্পিউটাৰ লেব আছিল আৰু তাত বহুতকেইটা চাইণ্টিষ্টে একেলগে কাম কৰিছিল। বাট প্ৰব্লেম এটা আছিল যে তাত কফি পট এটাই আছিল আৰু সেই কফি পটটোৰ পৰা গোটেইবোৰ চাইণ্টিষ্টে কফি ভগাই খাইছিল আৰু সেই কফি পটটো কম্পিউটাৰ লেবৰ পৰা বহুত দূৰত আছিল। চ' কোনোবা না কোনোবা এজন চাইণ্টিষ্টে সেই কফি ৰেডি হৈছে নে হোৱা নাই চাব যায় আৰু ডিসএপইণ্ট হৈ ঘূৰি আহে, কাৰণ সেই কফি পটটোত কফি ৰেডি হওঁতে বহুত টাইম লগাইছিল। চ' তিনিজন চাইণ্টিষ্ট আছিল, ডক্টৰ ষ্টেনফৰ্ড, ডক্টৰ পল আৰু ডক্টৰ ডেনিয়েল। তেওঁলোকে কি কৰিলে, তেওঁলোকে ক'লে যে বহুত হ'ল এটা চলিউশ্যন লাগে, আৰু তেওঁলোকে কি কৰিলে, সেই কফি পটটোৰ সন্মুখত এটা ভিডিঅ' কেমেৰা ৰাখিলে আৰু এটা এপ বনালে এক্স কফি বুলি, আৰু লেবৰ সেই গোটেইবোৰ কম্পিউটাৰত লাইভ ষ্ট্ৰীম কৰি দিলে। ন' ইণ্টাৰনেট, ন' ব্ৰাউজাৰ, সেই লেবৰ ইণ্টাৰনেল নেট ইউজ কৰি পিনে তেওঁলোকে সেইটো লাইভ ষ্ট্ৰীম কৰি দিলে, আৰু সেইটোৱে আছিল ৱৰ্ল্ডৰ ফাৰ্ষ্ট ৱেব কেম। তাৰপাছত 1993 যেতিয়া ইণ্টাৰনেট আৰু ডেভেলপ হ'ল, তেওঁলোকে সেইটো ৱেবত পাব্লিকেলি ষ্ট্ৰীম কৰি দিলে, আৰু সেইটোৱে আছিলে ৱৰ্ল্ডৰ ফাৰ্ষ্ট লাইভ ৱেব ষ্ট্ৰীম।